তোমার বিয়ার দিনাখন রভার তলি বিদ্যা কৈছো হাগি থৈ মই মা কসম কৈছো তোৰ বাইপেৰ আগত থাকিম মায়েৰ আগত থাকিম সালা চাকৰি কৰা দৰা বাই মোক ঠগিছিলি হা সালাই ৰিস্কা ডিলাৰ খুলছো কাজিৰঙা ডিলাৰ খুলছো মালিক তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমীয়া ব্লগ। আজি মই লৈ আহিছোঁ এটা সৰুকৈ ভিডিঅ'। আজি মই গৈ আছোঁ ব্লেক এণ্ড হোৱাইটৰ ঘৰত, মানে সিহঁতে এখন দোকান দিছে, ই ৰিক্সা শ্ব'ৰুম খুলিছে, তো তালৈকে যাই আছোঁ, আমাকো মাতিছে। তো বলক মোৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা কথা কিন্তু মানব লাগিব, তো গাঁৱৰ ৰাস্তাগেলা কিন্তু বহুত ভাল লাগে, গাঁৱৰ নেচাৰগেলা ধুনীয়া। আৰু চাওকচোন এই ধুনীয়া পথাৰৰ মাজেৰে এটা ধুনীয়া সুন্দৰকৈ ৰাস্তা এটা গৈ আছে, কি ধুনীয়া ভিউ সঁচাকৈ। আৰু বেছি দূৰ নাই, আমি ব্লেক এণ্ড হোৱাইটৰ ঠাই পাম। ব্লেক এণ্ড হোৱাইটে যি দোকান দিছে আমি সেই জেগা পাই যাম। তো ফাইনেলি আমি আহি পালোঁহি ব্লেক এণ্ড হোৱাইটে খোলা শ্ব'ৰুম ই ৰিক্সাৰ। তো সকলোৱে গোটেইবিলাকে বিজি আছে, কাম কৰি আছে, কিছু কিছু কাম কৰি আছে, সকলোৱে বিজি আছে, মানুহবিলাকক হেৰি কৰি আছে অলপ। আৰু এইফালে মিনময়ে ব্লগ বনাই আছে, সকলোৱে বিজি আৰু সকলোৱে ব্লগ বনাই আছে, সকলোৱে ভিডিঅ' বনাই আছে। মানে প্ৰথমতে চাহটো খাই লওঁ, অলপ ভোকো লাগি আছে, চাহটো খাই কিনে জুচটো উঠাই লওঁ, তাৰপিছত ভিডিঅ' কৰি। তো ফ্ৰেণ্ডছ, আমি নলবাৰীত থাকি নলবাৰীত গৈ আমি মিনময় দাক লগ কৰা আছিলোঁ। মোৰ ঘৰ নলবাৰী চক বজাৰত, কিন্তু মিনময় দাক লগেই পোৱা নাই ইমান দিনে। বুলি ভাবিছিলোঁ দোকানত যাবা লগ পাবা, লগ পাম আৰু এইকেইটা লগ পাম আৰু ভিডিঅ' এটা কৰা নাই আৰু ভালকৈ। ডিম্পুতে দোকানত যাই ভিডিঅ' এটা বনাম, সেইকেইটা কৰোঁ নেকি? মই কি কওঁ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'বিলাক চাই থাকিব, ছাবস্ক্ৰাইবটো কৰিব। আৰু এটা মহন্তদা তো কলা আৰু বগা ভাইৰ মানে শ্ব'ৰুম অপেনিং হৈ গ'ল। শ্ব'ৰুম অপেনিং হোৱাৰ কাৰণে আজি লগ পালোঁ, গোটেই পালোঁ। তো গোটেইকেইটা আহিছিল, ভাল লাগিল। শ্ব'ৰুমত তো আপোনালোকে আহিব পাৰে, শ্ব'ৰুমত নতুন শ্ব'ৰুম হয়, তো একবাৰ দেখা দি যাব ব্লেক এণ্ড হোৱাইট ঠাইত, তো ভাল পাব। মানে হেৰিটো দি যাব, চুৰকাৰটো দি যাব, গাড়ীখন কিনি ল'ব। ৰিক্সাখন আজি বহুত দিনৰ মূৰত লগ পাম বুলি ভাবি আছিলোঁ, কিন্তু আজি লগ পালোঁ ফাইনেলি। কোনটা খুলিম বুলি ভাবিছিল? আজি অপেনিং হ'ল, অহাকালিৰ পৰা হেৰি হ'ব। আপোনাৰ নাম কি কৈছিল? কাজিৰঙা মটৰ। কাজিৰঙা এনে হেৰিটো হ'ব, মানে ল'ব লগা হ'লে ল'ব লগা হ'লে বিশেষ নাই, আমি ফাইনেন্সতো দিম, কিন্তু ফাইনেন্স হ'লে আপোনাৰ এইটো 1 লাখ টকা জমা দিব লাগিব। আজি কেছ কৰিম আৰু অ'কে। যদি আপোনাৰ কিমানমান গৈছিল? আমাৰ এখন 1,60,000 আৰু যদি আপোনাৰ ডাউন পে'মেণ্ট কৰে ডাউন পে'মেণ্ট কৰিলে ধৰক আপোনাক 1 লাখ টকাটো দিলেই লাগিব। 1 লাখ টকা দি বাকী 60,000 কিস্তি হ'ব। কিস্তি 5 মাহ টাইম দিয়া যাব। যদি আপুনি ল'ব বিচাৰে তেতিয়াহ'লে এইটোত আহি গ'লে হ'ল কাজিৰঙা মটৰ চুবুৰী আহি যাওক, লগ কৰক কেজা আৰু হাৰদাক লগ কৰি আপোনালোকে ই ৰিক্সাখন লৈ লওক। ডেছক্ৰিপশ্যনৰ নাম্বাৰটো দিয়া যাব, ফোন নাম্বাৰটো লৈ ল'ব, আহি যাওক। আৰু এইফালে পূৰা ফালি আছে, তাৰমানে পূৰা ইণ্টাৰভিউ লৈছে ব্লেক এণ্ড হোৱাইটে, পূৰা ফালি আছে দিয়ক। কি কৰিলি তই একলা? কি কৰিলোঁ মই? কি কৰা নাই তই হা? এতিয়ালৈকে বৰষুণ এৰা নাই। আৰে বৰষুণ এৰা নাই, তাতে মই কি কৰোঁ? কি কৰোঁ? তই কৈছিলি কি ভেকলিৰ বিয়া পাতি দিলি বৰষুণ মাৰিব, হা? আজিলৈকে বৰষুণ নেলাকে দেখোন। মই কৈছিলোঁ বৰষুণ মাৰিব, মাৰি আছে, এৰা নাই। এতিয়া মই কি কৰিব লাগে? মাৰছি না নাই বৰষুণ? এতিয়া এৰিব লাগে। এৰবা লাগে এৰবা লাগে হালি এটাই উপায় আছে। আমি যি দুটা ভেকলিক বিয়া পাতি দিছিলোঁ, সেই দুটা ভেকলিক আৰু ধৰি আনিব লাগিব, আনি পেলাই ডিভৰ্চ কৰিব লাগিব। তাৰ কৰাৰ পাছতহে বৰষুণ এৰিব। সেই দুটা ক'ত পাওঁ এতিয়া? বিচাৰি যা, ভেকলি দুটা বিচাৰি আনিব নোৱাৰা নেকি? ডিভৰ্চ উকিল মোৰ হাতত আছে, টেনশ্যন ল'ব নালাগে। আজিয়ে ডিভৰ্চ কৰি দিম, ভেকলি দুটা বিচাৰি আন যা। চাইনিজ কি পাগলা আহিছে? তাকেতো তই পাগলা হৈছে। আৰু আমি ব্লেক এণ্ড হোৱাইটৰ জানদীপ দাক লগ পালোঁ। নমস্কাৰ। কিবা সুধিম, জানদীপ দা, আপোনাৰ এইটো অভিনয়ত আহিবৰ কাৰণে আপুনি আহি গৈছিল? আহিবৰ কাৰণে অভিনয় নাই, আমাৰ কাষৰে আছিল ত্ৰিদীপ আৰু বিকাশ কাষৰে আছিল, এনেকৈ চাই থাকোঁ। তাৰপিছত ত্ৰিদীপ গুচি গ'ল, তাত ত্ৰিদীপৰ আগত ভিডিঅ' কৰি আছিলোঁ, তাতে 3-4 আগত যাৰ আগতে। তাৰপিছত সেনেকৈ আৰু থাকি গ'লোঁ আৰু ভিডিঅ' কৰি বঢ়িয়া লাগি আছে। আমি এতিয়া আৰু উৎসাহটো বেছি বাঢ়ি আছে। উৎসাহটো বঢ়িয়া বাঢ়ি আছে, ৰাইজৰ মৰম পাইছোঁ, উৎসাহ বাঢ়ি আছে। উৎসাহটোৱে মেইন, আপোনালোকে মৰম দি যাব, এইটোৱে আৰু কামনা। এতিয়া ভিডিঅ'বিলাক যেতিয়া চাব, তেতিয়া উৎসাহটো বাঢ়ি যাব, কাৰণে এতিয়া ভিডিঅ' কৰিব কাৰণে ইচ্ছা যায় না। তো
কিবা ক'ব নেকি লাষ্ট টাইম? কিবা কোনো আমাক যেনেকৈ মৰম দিছে দাদাকো মৰম দি যাব, সকলোৱে চাব চেনেলটো। ধন্যবাদ, জয় অসম। লাষ্ট ফিনিচিঙত আমি বিকাশ দাক লাগ পালোঁ। কাজিৰঙা মটৰ্ছ অ'পেন হৈ গ'ল, কালিৰ পৰা খুলি দিব। বিকাশ দাই কিবা ক'ব নেকি? অঁ মানে ইমান দূৰৰ পৰা আহিলে আৰু মানে ভাল লাগিল, এইখিনি সময় দিলা আৰু আহিবা লগ পাম। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যিসকলে ভিডিঅ'বিলাক চাই আছে। যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া উৎসাহ পাব আৰু নতুন নতুন ভাল ভাল ভিডিঅ' আপোনালোকলৈকে প্ৰেৰণ কৰিব। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি কৰিব লগা আছে গোটেইখিনি কৰি দিব। লাষ্ট বিকাশ দাই এটা ডাইলগ দিব, সেই ডাইলগটো অলপ আগে দি গৈছে, তো মোৰ ভিডিঅ'ত দিব এটা। তোমাৰ বিয়াৰ দিনাখন ৰভাৰ তলি বিদ্যা কৈছো হাগি থৈ আহিম মই, মা কচম কৈছো তোৰ বাইপেৰ আগত থাকিম, মায়েৰ আগত থাকিম। চালা চাকৰি কৰা দৰা বাই মোক ঠগাইছিলি হা, চালাই ই ৰিক্সা ডিলাৰ খুলিছো, কাজিৰঙা ডিলাৰ খুলিছো, মালিক গম পাইছে না? চাই ল'বি মই কি কৰোঁ। আল্টিমেট